নমস্কাৰ বন্ধুসকল, নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আপোনালোক সকলোকে আগন্তুক ইংৰাজী নতুন বছৰ 2022 চনৰ শুভকামনা জ্ঞাপন কৰিছো। নতুন বছৰটো আপোনালোকৰ সুখ সমৃদ্ধি আৰু এটা সফলতাৰ শ্ৰেষ্ঠতম বছৰ হিচাপে চিহ্নিত হওক। ইংৰাজী নতুন বছৰৰ বাৰ্ষিক ৰাশিফল দিয়াৰ উপৰিও আমি অসমীয়া নতুন বছৰৰ বাৰ্ষিক ৰাশিফলো আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো চাই লাইক আৰু কমেন্ট কৰি আমাক উৎসাহিত কৰিবলৈ আপোনালোকক অনুৰোধ জনালো। এই ভিডিঅ'টোত আপোনালোকে মকৰ ৰাশিৰ ইংৰাজী নতুন বছৰ 2022 চনটো কেনে যাব এই বিষয়ে সবিশেষ তথ্য জানিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই বছৰ আপোনাৰ বাবে এটা সমৃদ্ধিশালী আৰু নিৰাপদ শুভ বছৰ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা অধিক। বছৰটোৰ প্ৰায়খিনি সময়তে আপোনাৰ নিয়ন্ত্ৰণ আৰু আধিপত্য সকলো দিশতে অব্যাহত ৰাখিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰতো আগৰ সকলো আশা দূৰ হৈ এটা সুখ আৰু আনন্দৰ পৰিৱেশ আপুনি গঢ় দিব পাৰিব। হলেও বছৰৰ অধিকাংশ সময় আপোনাৰ নিজৰ আৰু পৰিয়ালৰ সদস্যৰ স্বাস্থ্যই আপোনাক মানসিক চাপত ৰখাৰ আশংকাও দেখা যায়, যাৰ বাবে আপুনি প্ৰায় গোটেই বছৰটো সচেতনো থাকিব লাগিব। পৰিয়ালৰ কোনো সদস্যৰ নতুন কৰ্মপ্ৰাপ্তি, পদোন্নতি, সুচল ঠাইলৈ বদলীকৰণ আৰু বিবাহ আদি শুভকৰ্ম হোৱাৰ সম্ভাৱনাও আছে, যাৰ ফলত আপুনি শাৰীৰিক আৰু আৰ্থিক সহযোগিতা প্ৰদান কৰি সুখ অনুভৱ কৰিব পাৰিব। বৃহস্পতি, শনি আৰু ৰাহুৰ স্থান পৰিৱৰ্তনৰ ফলত বছৰটো বিভিন্ন দিশত আপোনাৰ অনুকূলে আহিব, কিন্তু কৰ্মক্ষেত্ৰত মে' মাহৰ পৰা প্ৰায় আগষ্টলৈকে কিছু অপ্ৰত্যাশিত সমস্যাই আপোনাক মানসিকভাৱে ব্যস্ত ৰখাৰ আশংকা আছে। অৱশ্যে আপোনাৰ ধৈৰ্য, সংযম আৰু যোগ্যতাৰ বলত ইয়াক আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিব, কিন্তু আপোনাক কিছু অতিৰিক্ত সময়ৰ প্ৰয়োজন হ'ব। সিদ্ধান্তসমূহ গ্ৰহণ কৰোঁতে যদি আপুনি সাৱধানতা অৱলম্বন কৰে, তেতিয়া যিকোনো পৰিস্থিতি, বাধা বা সমস্যা সহজতে আপুনি সমাধানো কৰিব পাৰিব। বৃহস্পতি, শনি আদি কেইবাটাও প্ৰধান গ্ৰহ আপোনাৰ সপক্ষে থাকিব। জানুৱাৰী মাহৰ শেষৰ অংশত নিজৰ আৰু প্ৰিয়জনৰ বাবে আপোনাৰ ব্যয় বাঢ়িব পাৰে, ফলত আপুনি অৰ্থ সমস্যা অনুভৱ নহবলৈ আৰম্ভণিৰে পৰা সতৰ্ক হ'ব লাগিব। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহ দুটা প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত বছৰটোৰ ভিতৰতে অতি উন্নত থাকিব। প্ৰিয় বন্ধুৰ সংগত সুখী হোৱাৰ লগতে শ্ৰেষ্ঠ বন্ধু লাভ, বিবাহৰ জৰিয়তে সম্পৰ্কৰ স্থায়িত্বকৰণ আদিত আপোনাৰ আনন্দ থাকিব। এই সময়ত আপোনাৰ আকস্মিকভাৱে নতুন শ্ৰেষ্ঠ বন্ধু লাভৰ যোগো আছে, যাৰ লগত আকস্মিকভাৱেও বিবাহ আদি শুভকৰ্ম অনুষ্ঠিত হ'ব পাৰে। কৰ্মক্ষেত্ৰত এইখিনি সময়ত উচ্চ বিষয়াৰ লগত আপোনাৰ সম্পৰ্কৰ উন্নতি বাঢ়িব, সদ্ভাৱ আৰু সম্প্ৰীতি বৃদ্ধি পাব, যাৰ ফলত পদোন্নতি সম্পৰ্কীয় ক্ষেত্ৰত আপোনাৰ বহুদিনীয়া আশাও পূৰণ হ'ব। এইখিনি সময়ত প্ৰতিষ্ঠা লাভৰ বাবে আপোনাৰ হাতলৈ অসংখ্য সুযোগ আহিব, মাথো আপোনাক সামান্য সতৰ্কতাৰ প্ৰয়োজন হ'ব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়েও সামান্য পৰিশ্ৰমতে বাঞ্ছিত উন্নতি লাভ কৰিব পাৰিব, প্ৰতিষ্ঠা লাভত আনন্দিত হ'ব পাৰিব। মে' আৰু জুন মাহ দুটাত প্ৰেম আৰু পাৰিবাৰিক আৰু নিবনুৱা কৰ্মপ্ৰাৰ্থীৰ বাবে এটা উল্লেখযোগ্য মাহ হিচাপে বিবেচিত হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কক বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰিত কৰিবলৈ আপুনি এটা ভাল সময় পাব। মাজৰ জুলাই মাহটোত স্থিতিশীলতা অব্যাহত থাকিব। এই সময়ত কৰা আপোনাৰ প্ৰচেষ্টা আৰু পৰিশ্ৰমৰ সফলতা পিছৰ দুটা মাহতে আপোনাৰ প্ৰাপ্ত হ'ব। প্ৰবাসত কৰ্মপ্ৰাপ্তিত আপোনাৰ সন্তুষ্টি থাকিব। কৰ্মক্ষেত্ৰত সহকৰ্মী আৰু জ্যেষ্ঠ বিষয়াৰ সমৰ্থন আৰু সহযোগিতাই আপোনাক উৎসাহিত কৰিব। অক্টোবৰ আৰু নৱেম্বৰ মাহত গ্ৰহৰ প্ৰতিকূল অৱস্থাৰ বাবে আপোনাৰ নিজৰ আৰু পাৰিবাৰিক স্বাস্থ্যৰ প্ৰতি আপুনি অধিক সচেতন হ'ব লাগিব। বছৰৰ শেষৰ মাহটোত সামাজিক আৰু সাংগঠনিক কৰ্মত আপোনাৰ উৎসাহ বৃদ্ধিৰ লগতে ব্যস্ততাও বাঢ়িব আৰু নেতৃত্ব লাভত সুখো থাকিব। আপোনাৰ সচেতনতা আৰু প্ৰচেষ্টাৰ বাবে বছৰৰ শেষ মাহটো আটাইতকৈ শ্ৰেষ্ঠতম মাহ হিচাপে আপুনি গঢ় দিব পাৰিব। আন বছৰসমূহৰ তুলনাত এই বছৰ আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব, সেইদৰে কৰ্মত আপোনাৰ দক্ষতা বাঢ়িব আৰু শিক্ষাৰ্থীৰ উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণ হ'ব আৰু ক্ৰীড়া, সাহিত্য, নাট্য আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়তো আপুনি সুনাম আৰু কৃতিত্ব অৰ্জন কৰি সুখী হ'ব পাৰিব। শিক্ষাৰ্থীসকলৰ বাবে মাজৰ জুলাই মাহটো বাদ দি গোটেই বছৰটো অনুকূলে থাকিব।
শুভফলসমূহ বাঢ়িবৰ বাবে গণেশ মন্দিৰ দৰ্শন, মঙলবাৰ পালন আদি কৰক। শেষত পুনৰ আপোনাৰ ইংৰাজী নতুন বছৰ 2022 চনটো সুখ সমৃদ্ধি আৰু এটা সফলতাৰ শ্ৰেষ্ঠতম বছৰ হোৱাৰ কামনা কৰিলো। ধন্যবাদ।